গৰম কেনেকুৱা? কংগ্ৰেছৰ মিটিঙত যিমান গৰম হৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমানতে লাহে লাহে নৰম হৈ গৈছে। আজি আমাৰ মাজত কৰ্ণাটকত এসময়ত ব্লক কংগ্ৰেছৰ সভাপতি আছিলে আৰু এতিয়া অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। মই সকলোকে কম, থিয় হৈ পেলাই এবাৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক জিন্দাবাদ দিবৰ কাৰণে। মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে AICC সাধাৰণ সম্পাদক প্ৰাক্তন মন্ত্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য MP নাছিৰ হুছেইন ডাঙৰীয়া। আমাৰ AICC ছেক্ৰেটাৰী পৃথ্বীৰাজ সাথে ডাঙৰীয়া। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া। আমাৰ বৰপেটাৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ধাপুৱা ডাঙৰীয়া। আমাৰ বিধায়কসকল দিগন্ত বৰ্মন, প্ৰদীপ চৰকাৰ, ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস প্ৰমুখ্যে আমাৰ কুকুৰাগাঁৱৰ প্ৰাৰ্থী গৌতম মুছাৰী আৰু মোৰ ভাতৃ দীপ দান ডাঙৰীয়া। সদৌ ৰাইজ, মই বেছি কথা নকওঁ, কাৰণ কংগ্ৰেছ দলৰ আমাৰ মূল নেতা খাৰ্গে ডাঙৰীয়া শুনিবৰ কাৰণে আপোনালোক আহিছে। কিন্তু উজনি অসমত, উত্তৰ অসমত, মধ্য অসমত, পাহাৰত, বৰাকত অসমৰ মানুহে বিজেপিৰ মিছা কথা, প্ৰতাৰণা, প্ৰলোভনৰ বিৰুদ্ধে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বৰপেটাত আমি এজন যুৱ নেতা দীপ বৰণ ডাঙৰীয়াক আপোনালোকৰ মাজত প্ৰাৰ্থী হিচাপে আগবঢ়াইছো। এই সময়ত ইয়াত যিজন